এই ছাত্ৰ-ছাত্ৰীসকল আমি এবাৰ 4.1 কুৱেশ্যন নম্বৰ 2, 3 আৰু 4 আজি এইটো ভিডিঅ'ত আমি ফিনিছ কৰিম। তো সকলোৱে মনোযোগ দিলে হ'ল ইয়াত। তো কি কৈছে যে ৰহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ। ৰহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ। তো ঠিক আছে, মই ইয়াতে ৰহন দিলোঁ আৰু ইয়াত মাক দিলোঁ। তো এতিয়া কাৰ মানটো ধৰিম? এতিয়া ইয়াতে দুটা চলকটো নহয় ন, এক্স ৱাই জে ধৰিম। আমি কাৰ মানটো ধৰিম? যে কৈছে কি ৰহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ। কাৰ মানটো প্ৰথমতে জানিব লাগিব আমি ৰহনৰ মান বয়সটো যদি আমি জানো, দেন আমি মাকৰ বয়সটো ক'ব পাৰিম নে নাই? কি কাৰণত ক'ব পাৰিম? কাৰণ কুৱেশ্যনটোত কৈছে কি ৰহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ। যেনিবা মই ৰহন, মোৰ যদি 5 বছৰ হয়, মোতকৈ কিমান মোৰ মা কিমান হ'ব? 26 বছৰ ডাঙৰ হ'ব নে নাই? তো এইখিনি কথা হৈছে। তো আমি ইয়াক ৰহনক ধৰিম এক্স আৰু মাকৰ বয়স কি হ'ব? ৰহনতকৈ কিমান ডাঙৰ? ৰহনৰ বয়স এক্স আৰু এইটো হ'ল 26 হ'ব। তাৰপিছত চৰ্তত কি কৈছে যে তেওঁলোকৰ বয়সৰ গুণফল বছৰত আজিৰ পৰা 3 বছৰ পিছত। আচ্ছা, 3 বছৰ পিছত বুলি ক'লে আমি কি কৰোঁ? যেনিবা মই যদি কওঁ এতিয়া মোৰ বয়স যেনিবা কিবা হৈ আছে 20 হৈ আছে, যেনিবা 25। তো মোৰ 3 বছৰ পিছত কি হ'ব? 28 হ'ব নে নাই? আমি এইটো 3 বছৰটো কি কৰোঁ? প্লাছ নে মাইনাছ কৰোঁ? আমি এইটো প্লাছ কৰোঁ, হয়নে? তো এইটোৱে 3 বছৰ পিছত বুলি ক'লে ৰহনতো ডাঙৰ হ'ব নে নাই? 3 বছৰ হ'ব। আৰু মাকো কিমান হ'ব? মাকেওতো 3 বছৰ ডাঙৰ হ'ব। তো এক্স প্লাছ 26 প্লাছ 3 টোটেল কিমান হ'ল এতিয়া? এক্স প্লাছ 29 হ'ব। এইটো হৈছে মাক, হয়নে? এইখিনি 3 বছৰ পিছত যিহেতু কৈছে 26ৰ লগত 3 প্লাছ কৰি 29 হ'ল, হ'ব। এইটো ৰহনৰ। তো এতিয়া আমি অংকটো কৰোঁ, লিখোঁ। কি কৈ আছে যে 3 নম্বৰটো আমি সদায় কি ধৰিম? আমাক কুৱেশ্যনটোত কি কৈছে? ৰহনৰ বৰ্তমান বয়স আমি উলিয়াব লাগে। তো আমি ৰহনৰ ধৰি লৈ ল'ম, হ'ব। তো ধৰা হ'ল ৰহনৰ বৰ্তমান বয়স কিমান আছে? কিমান ধৰি লৈছোঁ মই? এক্স বছৰ, হ'ব। মাকৰ কিমান হ'ব? এতেকে মাকৰ বৰ্তমান বয়স কিমান হ'ব? কিমান? এক্স প্লাছ 26 হ'ব। তো এতিয়া আমাক কৈছে কি 3 বছৰ পিছত কি হ'ব? 3 বছৰ পিছত ৰহনৰ বয়স কিমান হ'ব? ৰহনৰ বয়স এক্স প্লাছ 3 বছৰ হ'ব নে নাই? তাৰপিছত এইবাৰ কৈছে কি হ'ব, এইটো নালাগে। তাৰপিছত 3 বছৰ পিছত মাকৰ বয়স, মাকেও 3 বছৰ ডাঙৰ হ'ব নে নাই? সৰু হৈ থাকিব? সৰু হৈ নাথাকে না। কিমান হ'ব? এক্স প্লাছ এইটো যে আমি লিখিছোঁ 29 হ'ব। কিদৰে পালোঁ 29? আমি মাকৰ অলৰেডি 26 হৈ আছিল না ৰহনতকৈ। তো তাৰপিছত 3 বছৰ ডাঙৰ, তো এইটো এক্স প্লাছ 29। তো আমাৰ চৰ্তমতে কি কৈছে যে এতিয়া সিহঁতৰ বোলে তেওঁলোকৰ বয়সৰ গুণফল 3 বছৰ পিছত। তো 3 বছৰ পিছত কি চলি আছে? এক্স প্লাছ 3 ৰহনৰ, আৰু এইটো কিমান হৈ আছে? এক্স প্লাছ 29। আৰু সিহঁতৰ গুণফল বোলে কিমান হ'ব? 360 হ'ব। 360। তো আগৰ নিচিনা ষ্টাইল। এইবাৰ কি কৰিম আমি? ইহঁতৰ মাজত কি হৈ আছে? পূৰণ হৈ আছে নে নাই? তো প্ৰথমতে এইটো পূৰণ কৰিম এক্সেৰে, তাৰপিছত এইটো পূৰণ কৰিম, হ'ব। এক্স দুটা পূৰণ কৰিলে কিমান? 2x নে এক্স স্কুৱেৰ? এক্স দুটা যোগ কৰিলে সদায় 2x হয়, হ'ব। এইটো বহুত কমন মিষ্টেক হয় এইটো। এক্সৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব? 29x হ'ব। তাৰপিছত ইয়াক দি দিলোঁ, ইয়াকো দিব লাগিব নে নাই? এতিয়া 3ৰে কাম ইয়াক। তো পূৰণ কৰিলে কিমান হ'ল? 3x। এইটো পূৰণ কৰিলে কিমান হ'ব?
পূৰণ কৰোঁ আমি 3 9 গুণ 27 7 হাতে গেলে 2 3 3 সৰি 3 2 গুণ 6 6 2 8 87 ইকুৱেল টু কিমান 360 হয়নে নাই চৰ্ত মতে কি কৈছিল ইহঁতৰ বয়সৰ গুণ 3 বছৰৰ পিছত ইহঁতৰ বয়সৰ গুণফল 3 গুণফল কিমান হ'ব 360 তো এটা কি কৈছে যে এবাৰ কিমান হ'ব 9 12 32x তো 87 আৰু এইটো যদি ইফালে আহে কিমান হ'ব প্লাস আছে না নাই এইটো ফালে একো নাই মানে কি থাকে প্লাস তো এইটো ফালে আহিলে মাইনাস হ'ব 0 তো কি হ'ল x স্কয়াৰ প্লাস 32x কিমান হ'ব এইটো চাও আমি তো এটা কি কৰো এটো মাইনাস কৰিলো আমি আচ্ছা এটো মানে প্লাসত আছে এটো মাইনাসত আছে আমি কি কৰো এটা ডাঙৰটো পৰা সৰুটো ডাঙৰ মিন্স কি 360 পৰা 87 মাইনাস কৰি দিম আমি তো পাই যাম আমি সো এটো প্লাস হ'ব প্লাস নহয় তো 10 ৰ হাত গেলে থাকিল 3 ইফালে থাকিল 5 15 হাতে হাতে 15 আৰু থাকিল এটো 273 আৰু কি হ'ব যে এটো মাইনাস আছে না নাই এটি নিজে ভাবিলো আছন এটো কিছুমান কনফিউজন হৈ থাকে 87 মোৰ হাতত জমা আছে দোকানত যেনবা 360 মোৰ ধাৰ আছে তো দোকানজনক 87 দিয়াৰ পিছত দোকানজনে কি ক'ব এগেইন ধাৰ বুলি ক'ব না নাই তো এটো মাইনাসত আছে আমাৰ তো এটো মানে কৰাৰ কাৰণে এটো ডিভাইড কৰা হৈছে 273 ইকুৱেল টু 0 এইখিনি হ'ব নে তো এবাৰ 4 নম্বৰ কোৱেশ্চনটো আমি আলোচনা কৰো তাৰ আগতে এটা কথা কৈ দিছো মই আগতে পাইছিলো চাগে মই মনত কৰাই দিছো সকলোকে কাৰোবাৰ যদি মনত নাই দ্ৰুতি কি হয় আমি স্পিড বুলি যে কও স্পিড দ্ৰুতি ইকুৱেল টু কি হয় দূৰত্ব অতিক্ৰম কৰা দূৰত্ব বাই অতিবাহিত মুঠ সময় তো সময় তো ইয়াৰ পৰা সময় উলিয়াব পাৰিম নে নাই আমি সময় কি হ'ব সময় ইকুৱেল টু কি হ'ব দূৰত্ব বাই কি হ'ব দ্ৰুতি এটো পৰা আমি এটো ৰিলেশন প্ৰয়োজন হ'ব তো তাৰ কাৰণে মনত কৰাই দিছো এটা কোৱেশ্চনটোত কি কৈছে 4 নম্বৰটোত যে এখন ট্ৰেইনে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে তো কি হ'ব ট্ৰেইনখনে এটা স্পিডত কিবা এটা স্পিডত গৈ আছে আৰু হ'ব 480 কিলোমিটাৰ পথ অতিক্ৰম কৰিব হ'ব ভ্ৰমণ কৰিব যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলহেতেন তো এবাৰ কৈছে কি যদি সেই ট্ৰেইনখনে ট্ৰেইনখনে যেটো আমাৰ স্পিড চলি আছিল দ্ৰুতি বা স্পিড একে হয় দেই তো যিখিনি স্পিডত গৈ আছিল তাৰে যদি 8 কিলোমিটাৰ পাৰ আৱাৰ এই স্পিডটো যদি কমি যায় যেন এক্সাম্পল হিচাপে মই ক'লো মই যেনবা 60 স্পিডত বাইক চলাই আছো দেন মই এতিয়া 8 কিলোমিটাৰ কমাই দিলো হ'ব 8 কিলোমিটাৰ অলপ স্পিড কমাই দিছো যেনবা 8 কিলোমিটাৰ আগতে 60 চলিছিল 8 কিলোমিটাৰ পাৰ আৱাৰত কমাই দিলো তো কিমান হ'ব 52 এইটো কথা কৈছে তো এই কমাই দিয়াৰ পিছত কি কৈছে একে সমান দূৰত্ব আগৰিবলৈ 4 ঘণ্টা বেছি ললহেতেন তো আগতে এতিয়া মোৰ স্পিড 60 যদি হৈ থাকে তো মই কিছু অলপ সোনকালে পাম নে নাই যদি এবাৰ স্পিড কমাই দিও মই দেন অলপ কিছু হলেও অলপ পলম হ'ব হয়নে নাই সেইটো কথা কৈছে তো ইয়াতে কিমান হৈছে যদি 8 কিলোমিটাৰ স্পিডটো যদি কমাই দিয়ে হ'ব আগতে জানিবা কিবা গৈ আছিল ধৰি লম আমি তো 8 কিলোমিটাৰ যদি কম ললহেতেন তেন্তে আগতকৈ কিমান সময় 4 ঘণ্টা বেছি ললহেতেন তো ট্ৰেইনখন আমি দ্ৰুতি উলিয়াব লাগে হ'ব ফাৰ্স্ট অফ অল আমি কি কৰিম ট্ৰেইনখনক আমাক দ্ৰুতিটো উলিয়াব এতিয়া প্ৰয়োজন হোৱা নাই আমি সমাধান আমি পিছত কৰিম কাৰণ ইটো আমি এতিয়া দিখাত সমীকৰণটোহে বনাব লাগে হ'ব এই পৰিস্থিতিত কোৱেশ্চনটো হিটোটো কৈ আছে তো এটা আমি লিখো প্ৰথমতে আমি ইয়াতে দুটা কথা গম পাইছো ইয়াতে দিয়া আছে শৰ্ট টাইপ তো ৰাফলি মই বুজাই দিছো তাৰ পিছত মই কৰাই দিম দূৰত্ব কিমান টোটাল 480 কিলোমিটাৰ হ'বনে তাৰ পিছত ধৰি ললো যেনিবা দ্ৰুতি কিমান দ্ৰুতিত গৈ আছে x কিলোমিটাৰ আৰু মই যেনিবা বাইক চলাই আছো 60 কিলোমিটাৰ তো হেতুকে আমি দ্ৰুতি বুলি কৈ দিম তো নাজানো কিমান কিলোমিটাৰ স্পিডত বা গৈ আছে তো ইয়াৰ পৰা সময় উলাব পাৰিম নে নাই আমি সময় কি হ'ব এটো সময় ইকুৱেল টু কি কৈছিলো মই দূৰত্ব কি হয় 480 হয় নে নাই আৰু সমতলত আছে দ্ৰুতি কিমান আছে x হ'ব এটো হৈছে তো প্ৰথমতে এটো শর্ত পালো তাৰ পিছত কৈছে কি যদি এই দ্ৰুতি ঘণ্টাত ইমান কিলোমিটাৰ কম হলেতেন তো এইবাৰ আগতে কিমান আছিল দ্ৰুতি x তো এইবাৰ কমাই দিছো কিমান x - 8 হ'ব
8 কিলোমিটাৰ মই কমাই দিছোঁ 60ত গৈ আছিলোঁ মই এইবাৰ 8 কিলোমিটাৰ কমাই দিয়াৰ পিছত থাকিব কেতিয়া 52 তো এইটোৱে মই কমাই দিয়াৰ পিছত দূৰত্বটো সেম আছে ন সেইটোৱে দূৰত্ব সেইটোৱে আছে তো দূৰত্ব কিমান 480 দূৰত্ব 480 আছে তো ইয়াৰ পৰা এটা সময় পাম নে নাই আমি সময় কিমান হ'ব দূৰত্ব বাই দূৰত্ব কি হ'ব 480 বাই দ্ৰুতি কি হ'ব দ্ৰুতি x - 8 তো এতিয়া কি কৈছে এইখিনি যে এটা নতুন সময় পালো হ'ব আগতে কিমান এইখিনি সময় প্ৰয়োজন হৈ আছিল মানে 480 কিলোমিটাৰ পোৱাতে মানে সেইটো যাত্ৰাখিনি মানে কমপ্লিট হওঁতে এবাৰ কিন্তু এই যাত্ৰাখিনি কমপ্লিট হোৱাতে কিমান সময় প্ৰয়োজন হৈছে ইয়াত গৈ বলে 4 ঘণ্টা বেছি প্ৰয়োজন হৈ আছে হ'ব ইয়াত গৈ কিমান কিলোমিটাৰ সৰি কিমান ঘণ্টা প্ৰয়োজন বেছি হৈ আছে 4 ঘণ্টা হ'ব হয় না নাই মই স্পিডত যদি আগতে যিমান স্পিডত গৈ আছিল এবাৰ যদি মই স্পিড কমাই দিওঁ অলপ পলমকৈ পাম নে নাই সেইটো কথা কৈছে তো এতিয়া আমি লিখো ন এইখিনিতো কনফিউজনটো নাই ন তো ঠিক আছে মই এতিয়া লিখি দেখাইছোঁ ইয়াত ইয়াত কি হৈছে দূৰত্ব কিমান কিলোমিটাৰ 480 কিলোমিটাৰ তাৰপিছত দ্ৰুতি সমান দ্ৰুতিটো যেনিবা সমান দ্ৰুতি ধৰা হ'ল বুলি লিখি দিওঁ নেকি ধৰা হ'ল সমান দ্ৰুতি কিমান x কিলোমিটাৰ kmh হ'ব কিলোমিটাৰ তো সমান দ্ৰুতিৰে সমান দ্ৰুতিত ভ্ৰমণ কৰোঁতে লোৱা সময় কিমান হ'ব অলপ আগতে কি পাইছিলোঁ আমি সময়টো ওলাইছিল নে নাই প্ৰথম এইটো 480 বাই x তো আমি এইটো দূৰত্ব বাই সময় দূৰত্ব কিমান পাইছিলোঁ আমি 480 আৰু সময় কিমান সৰি দ্ৰুতি কিমান পাইছোঁ আমি x আৰু এইটো হৈছে h দিলোঁ আকৌ দুটা চৰ্ত পাইছিলোঁ নাই আমি তো কি কৈছে নতুন এটা কি স্পীড কি আছিলে 8 কিলোমিটাৰ এইবাৰ কম হ'ল হ'ব আগতে 60 গৈ আছিলোঁ এইবাৰ 52 হৈ গ'ল নতুন এটা স্পীড হ'লে নাই তো এইটো তো আগতে x গৈ আছিলোঁ এইবাৰ নতুন দ্ৰুতি কিমান হ'ব x - 8 কিলোমিটাৰ পাৰ আৱাৰ হ'ব তো দ্ৰুতি সলনি কৰাৰ পিছত ভ্ৰমণটোত আৰু লোৱা সময় কিমান হ'ব এতিয়া সেইটোৱে আমাৰ সময় ইকুৱেলটো কি আছিল আমাৰ সময় ইকুৱেলটো দূৰত্ব বাই দ্ৰুতি হ'ব সময় ইকুৱেলটো দূৰত্ব বাই দ্ৰুতি তো দূৰত্ব কি আছিলে 480 হয়নে নাই 480 আৰু এইটো কিমান হ'বতে x - 8 h দ্ৰুতি হ'ল তো চৰ্তমতে এতিয়া কৈছে কি চৰ্তমতে কৈছে যে প্ৰথমতে কিমান সময় লৈছিল আমাৰ 480 x আৰু নতুন সময়টো কিমান পাইছোঁ আমি 480 আৰু x - 8 তো ইয়াতে কি হয় ইয়াতকৈ কিমান বেছি লৈ আছে 4 ঘণ্টা বেছি বুলি কৈছে না নাই কুৱেশ্যনটোত 4 ঘণ্টা বেছি বুলি কৈছে তো এই 4 ঘণ্টাটো মই কাক দিম এতিয়া অলৰেডি কি হৈ আছে 4 ঘণ্টা বেছি হৈ আছে না নাই তো মই কাক দিম 4টো সৰুটোকেতো দিম হ'ব তো যেতিয়া মই ইয়াক সমতুল্য ৰূপত লিখিম অলৰেডি কাৰণ আমাৰ প্ৰয়োজন হ'ব কাৰণ দ্বিঘাত সমীকৰণটো সেইটোৱেতো শূন্যৰ লগত তুলনা কৰা হয় সদায় তো এতিয়া দুয়োফালে সমানটো হ'ব লাগিব না তো সমান হৈ আছে নেকি এই অলৰেডি কি হৈ আছে 4 ঘণ্টা বেছি হৈ আছে না নাই তো 4 ঘণ্টাটো মই কাক দিম এতিয়া ইয়াক দি দিম হৈছে না এতিয়া তো এটা ক্যালকুলেট কৰিব লাগে ইয়াৰ তলতে x আছে তো ইহঁতৰ কি হ'ব লসাগু x হ'ব তো 480 প্লাস আৰু ইয়াৰ লগত যদি কি হয় 1 আছে না নাই তো এইটো যদি x হ'ব তো ইয়াৰ লগতে x পূৰণ হ'ব না নাই তো কিমান হলতে 4x আৰু এইটো 480 x - 8
তাৰপিছত কি হ'ব কণাকণি পূৰণ হয়নে নাই কণাকণি পূৰণ এইটো তো এইটো পূৰণ কৰোঁ 480x ঠিক আছে 480 এইটোৱে পূৰণ কৰি ল'লোঁ মই 480x আচ্ছা এইটো আগতে পূৰণ কৰি লওঁ নেকি 480 প্লাছ 4x ব্ৰেকেটত ৰাখি দিছোঁ x মাইনাছ 8 ইজ ইকুৱেল টু এইটোৰ লগত কি হ'ব বজ্ৰ গুণন হয়নে নাই কণাকণি পূৰণ হৈ আছে তো এইটোৰ লগত ডাইৰেক্টলি পূৰণ কৰিব লগা নাই দেই মানে কি ফুল হোৱাৰ চান্সটো কিন্তু হ'ব যথেষ্টখিনি হ'ব তো আমি এটা লাইন লিখা ভাল হ'ব ইয়াত x মাইনাছ 8 আৰু ইফালে কিমান 480x এইবাৰ ইয়াক এইটো ফালে লৈ আহোঁ প্ৰথমতে ঠিকঠাক কৰিলোঁ ইটোৰে কাক পূৰণ কৰিম ইটোৰে ইয়াক কিমান হ'ব 480x এইবাৰ ইয়াক পূৰণ কৰিম কিমান হ'বতে 8 শূন্য 0 8 8 গুণ 64 4 হাতে গ'লে 6 8 4 গুণ 32 32ৰ লগত 6 দিলে কিমান 3840 হ'লনে তাৰপিছত এইবাৰ এইটোৰে ইয়াক দিব লাগিবনে নাই 4ৰে কিমান হ'ব 4x কিমান 4 স্কুৱেৰ ইয়াৰ লগত আৰু এইটো প্লাছে মানে ইয়াক যেনেদৰে দিলোঁ ন ইয়াক এইটোকো দিব লাগিব না এইটো তো 4x দিলোঁ তো ইয়াক প্লাছে মাইনাছে মাইনাছ 8 4 গুণ 32x ইজ ইকুৱেল টু 480x হ'বনে এইটো এইফালে লৈ আহিলোতে 480 তো এইটো 480 দেখা পাই আছোঁ নাই 480টো যদি এইটো ফালে আহে কি হ'ব এই মাইনাছ হ'বনে নাই ই অলৰেডি প্লাছ হৈ আছে এইফালে আহিলে কি হ'ব মাইনাছ মাইনাছে হ'ব তো মই কাটি দিব পাৰোঁ তো থাকিব কিতে 4a স্কুৱেৰ আৰু আমি সদায় এইটোৱে প্ৰয়োজন হয়নে নাই আমাৰ ফৰ্মটো মনত আছে না a স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0 4a স্কুৱেৰ মাইনাছ 32x আৰু এইটো 3840 ইজ ইকুৱেল 0 হৈছে না নাই এইটোৱে আমাৰ হ'ব